Welcome to Rising Assam Amazing Youth. মই দেৱাশিষ শইকীয়া, জিয়াউল আহমেদ, মিলন শইকীয়া। আৰু আজি আপোনালোকৰ ক'বলৈ পাই খুব ফূৰ্তি লাগিছে যে আমাৰ ৰাইজিং আছাম এমেজিং ইউথৰ দৰে আমাৰ কিছুমান বন্ধু তেওঁলোকেও তেওঁলোকৰ শ্বৰ্ট মুভি, কেপচুলছ, ডকুমেণ্টাৰী এইবিলাক বনাবলৈ আগবাঢ়ি আহিছে। আৰু তেওঁলোক হৈছে নমস্কাৰ, মোৰ নাম মঞ্জিল বৰুৱা। মই পঢ়ি আছোঁ, ডিগ্ৰী কৰি আছোঁ। ইয়াৰ মোৰ লগৰ ৰাজকেশ্বৰ বৰা। নমস্কাৰ, মই আছোঁ বিজ্ঞান কলিতা। হয়, আমাৰ মেইন মটো হৈছে আমি ভাবিছোঁ যে আমি এটা ইউটিউব চেনেল খুলিম। একচুৱেলি ইউটিউব চেনেলটো খুলিলোঁ। আমাৰ মেইন মটোটো হৈছে আমি এণ্টাৰটেইনমেণ্ট কৰিম, মানে আমি এণ্টাৰটেইনৰ কথা চিন্তা কৰিম। আমি শ্বৰ্ট ফিল্ম বনাম, কেপচুলছ, মাজে মাজে চব বেলেগ ভিডিঅ'জ থাকিব। গতিকে আমি চেষ্টা এটা কৰিছোঁ। আমি ইহঁতক কথা শুনিছিলোঁ যে ৰাইজিং আছাম এমেজিং ইউথ আমাৰ লগৰ বেলেগ বেলেগ কৰিছে। আমি বহুত ইনস্পায়াৰ্ড হয়, আমি সিহঁতৰ বহুত শিকিছোঁ। গতিকে আমি সিহঁতৰ ওচৰলৈ আহিলোঁ, সিহঁতে নতুন কৰিছে। আমি এটা নতুন প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিম ভাবিছোঁ, মানে একচুৱেলি কৰি আছোঁ, প্ৰায় কামখিনি হৈ গৈছে। চ' এইটো চেনেলটোৰ আমি এখন শ্বৰ্ট ফিল্ম মই কাম কৰি আছোঁ। শ্বৰ্ট ফিল্মখনৰ নাম হৈছে প্ৰেম এটি উৰণীয়া চৰাই, লাভ ইজ এ ফ্লাইং বাৰ্ড। তাৰ কাম প্ৰায়খিনি সম্পূৰ্ণ হৈছে। আমাৰ কামখিনিত ৰাইজিং আছাম এমেজিং ইউথে বহুত কৰে হেল্প কৰিছে। দেৱই শইকীয়া চিনেমাটোগ্ৰাফী কৰিছে, বিনম শইকীয়াই ইডিটিং কৰিছে। গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। শ্বৰ্ট ফিল্ম বনাই আছোঁ কামখিনি সম্পূৰ্ণ হৈছে, আৰু এই কামখিনি কৰোঁতে আমাক বহুত সহায় কৰিছে ৰাইজিং আছাম এমেজিং ইউথৰ সেইগৰাকীয়ে। শ্বৰ্ট ফিল্মৰ নামটো গম পাই, প্ৰেম এটি উৰণীয়া চৰাই। ত' আমি বনাইছোঁ, কৰোঁতে বহুতখিনি কষ্ট হৈছে। আৰু সেই কষ্টখিনিৰ লগত আমি লগৰ গোটেইখিনি মিলি কৰিছোঁ কাৰণে বেছি ইমান টান হোৱা নাই কৰিবলৈ। গতিকে অতি সোনকালে আমাৰ শ্বৰ্ট ফিল্মখন আহি আছে সিহঁতৰ চেনেলটোত, ৰাইজিং আছাম এমেজিং ইউথত। চ' চাই ভাল পাব বুলি আশা কৰিলোঁ, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, নাপাহৰিব। হ'বলগীয়া বিশেষ একো নাই, সকলোকে ক'লেই ৰাইজিং আছাম ইয়াত। আৰু আশা কৰোঁ ৰাইজে আমাৰ এই শ্বৰ্ট মুভিখন চাই ভাল পায়, তাকে কৈ ৰাইজক সঁহাৰি বিচাৰিছোঁ। চ' গাইজ, আজি মোৰ খুব ভাল লাগিছে যে ৰাইজিং আছাম এমেজিং ইউথৰ চেনেলটো চাই আমাৰ দৰে বহুত আমাৰ লগৰখিনি বহুত ইনস্পায়াৰ হৈছে, আৰু তেওঁলোকেও মুভি বনাবলৈ ওলাই আহিছে। চ' মুভিখন হৈছে প্ৰেম উৰণীয়া পক্ষী, লাভ ইজ এ ফ্লাইং বাৰ্ড। আৰু আমি মুভিখন চাইছোঁ, আমি সকলোৱে আমি আছোঁ সেই প্ৰজেক্টত। আমি খুব আমি আছোঁ তেওঁলোকৰ লগত। খুব ভাল ডাইৰেক্ট কৰিছে, বৰুৱাই ডাইৰেক্ট কৰিছে, আৰু মঞ্জুলি বৰুৱা। আৰু মুভিখন খুব ভাল, আমি সকলোৱে চাব। ৰাইজিং আছাম